Hello friends, welcome to Lekharu Hub আৰু আহক আজি আমি সৰিয়হৰ সৈতে মাছৰ আঞ্জা বনাবলৈ শিকো। ইয়াৰ বাবে আমাক লাগিব প্ৰথমে আমি কেৰাহীটো গৰম হ'বলৈ দি তাত তেল দিম আৰু তাৰ পিছত ইয়াত আমি এটা ৰঙা জলকীয়া দিম। তাৰ পিছত আমি তেজপাত দিম আৰু এতিয়া ফ্ৰাই হোৱাৰ পিছত ইয়াত আমি পিঁয়াজ দিম আৰু আমি পিঁয়াজখিনি ভালকৈ লৰাই দিম যাতে লাগি নধৰে। এতিয়া পিঁয়াজ ভজা হৈ গৈছে, গতিকে আমি ইয়াত আদা নহৰু দিম আৰু ভালকৈ লৰাই দিম যাতে ই লাগি নধৰে। এতিয়া প্ৰায় সকলোখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে, গতিকে আমি ইয়াত বাতি থোৱা বিলাহীখিনি দিম আৰু ভালকৈ লৰাই দিম। এতিয়া আমি ইয়াত প্ৰথমে হালধি দিম, তাৰপিছত নিমখ দিম। নিমখ আৰু হালধি নিজৰ জোখমতে দিব পাৰিব। এতিয়া আমি ইয়াত জিৰা গুড়ি দিম আৰু কেৰাহীটো ভালকৈ লৰাই দিম যাতে একো বস্তু কেৰাহীত লাগি ধৰিব নোৱাৰে। ইতিমধ্যে মছলাখিনি প্ৰায় ভজা হৈ গৈছে, গতিকে এতিয়া আমি ইয়াত দিব লাগিব প্ৰথমে ফ্ৰাই কৰি থোৱা আলু। তাৰপিছত আমি অলপ ধনিয়া গুড়া দি ভালকৈ লৰাই থাকিম যাতে ই লাগি ধৰিব নোৱাৰে। এতিয়া পুনৰ আমি ইয়াত অলপ আদা নহৰু দিম, তাৰপিছত 2 গিলাচ পানী দিম আৰু লগে লগে আমি ইয়াত পিচি থোৱা বগা সৰিয়হৰ গুড়ি দিম। তাৰপিছত সকলোখিনি ভালকৈ মিক্স কৰি দিম। এতিয়াৰ পৰাই পানী গৰম হ'বলৈ হ'ল আৰু ইয়াত আমি লগে লগে ফ্ৰাই কৰি থোৱা মাছ দিম। এতিয়া আমি ইয়াত এটা বা দুটা কেঁচা জলকীয়া দি কেৰাহীটোৰ ঢাকন বন্ধ কৰি প্ৰায় 10-15 মিনিট সময় চব্জিখিনি হোৱালৈকে আমি ৰ'ব লাগিব। ফ্ৰেণ্ডছ, এতিয়া প্ৰায় 10 মিনিট হৈ গ'ল আৰু চাওক আমাৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু শেষত ইয়াত আপোনালোকে কিছু পৰিমাণে কেঁচা ধনিয়া পাত দি দিব আৰু হৈ গ'ল। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।